ওয়েলকাম টু এম এস ব্লগ। তো বন্ধুসকল, আজি আপোনালোকৰ সন্মুখত পুনৰ উপস্থিত হৈছে বহুত ধুনীয়া এটা ভিডিঅ' লৈ। আপোনালোকে নিশ্চয় ভাবিব পাৰে যে আপুনি ক'ত আছে আৰু এইটো কি আপোনালোকক দেখুৱাম। তো আজি ফুৰিবলৈ আহিছোঁ। আনহাতে আপোনালোকক ফুৰিবলৈ আহি বহুত এটা ভাল লাগিল যে ইয়াত হাজাৰ হাজাৰ বিঘাও লাও খেতি আছে। আপোনালোকে চাই আছে বহুত ধুনীয়া ধুনীয়া ঠাই আৰু বহুত ৰঙালাও খেতি ইয়াতে আছে। প্ৰায় মোটামুটি হাজাৰ বিঘাও ক'ব পাৰোঁ আমি। এতিয়া আপোনালোকে চাই আছে ৰঙালাও খেতি। তো মোৰ লগত উপস্থিত আছে ভিডিঅ'গ্ৰাফাৰ আব্দুৰ ৰহমান। তেওঁ মোৰ লগত আছে, ফুৰিবলৈ আহিছে। তো দাদা, কেনেকুৱা লাগিছে আপোনাৰ? ভাল লাগিছে ন? কিমান বিঘা হ'ব লাও খেতি ন? দাদা অলপ দেখুৱাই দিব নেকি? এই ৰঙালাও আমাৰ ভিডিঅ'গ্ৰাফাৰজনে দেখুৱাই দিছে, বহুত ভাল লাগিছে। চাওক এনেকুৱা বহুত আছে, আপোনালোকে নিশ্চয় চাই আছে। এনেকৈ হাজাৰ হাজাৰ বিঘা ৰঙালাও খেতি আছে। এয়া আপোনালোকক দেখুৱাই আছোঁ। বন্ধুসকল, মই উপস্থিত আছোঁ দক্ষিণ কামৰূপৰ আচলপাৰা কমলাপুৰ বুলি কয়। সেই কমলাপুৰত হাজাৰ হাজাৰ বিঘাৰো অধিক ৰঙালাও খেতি আছে। ইয়াত আপোনালোকক সম্পূৰ্ণ দেখুৱাম। চাওক, গোটেইখিনি খোজকাঢ়ি দেখুৱাব নোৱাৰিম। চাওক, মই অলপ খোজকাঢ়ি আপোনালোকক দেখুৱাম যে কিমান ধুনীয়া। এটা গছত 10টাৰো অধিক লাও ধৰি আছে আৰু সকলো গছত নহয়, সকলো গছত হয়তো 10টা হ'ব নোৱাৰে। কিছুমান গছত এটা আছে, কিছুমান গছত 10টা আছে আৰু কিছুমান গছত 10টাৰো অধিক ৰঙালাও আছে, ধৰিছে। আৰু আপোনালোকে ভাবিব পাৰে যে এই গছবিলাক সিমান উন্নত হোৱা নাই আৰু বেছি ডাঙৰ হোৱা নাই, তথাপি ইয়াৰ মাজত 10টাকৈ কেনেকৈ ধৰে। বন্ধুসকল, এইটো গছৰ ছিষ্টেম এনেকুৱা, বেছি পাত নহয় কিন্তু ৰঙালাও বেছি ধৰে। এইটো গছৰ নিয়মে এনেকুৱা। এতিয়া বন্ধুসকল, আপোনালোকক দেখুৱাই আছোঁ ৰঙালাও খেতি। চাওক কিমান ধুনীয়া। দাদা, এটা গছত চাওকচোন, আৰু এটা গাছ আপোনালোকক দেখুৱাম। চাওক, ধুনীয়া ৰঙালাও খেতি আছে। আপোনালোকে দক্ষিণ কামৰূপৰ আচলপাৰা কমলাপুৰত আহিলে খাব পাৰিব ইমান ধুনীয়া ধুনীয়া ৰঙালাও খেতি। বন্ধুসকল, আপোনালোকে আমাৰ এম এছ ব্লগটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু বহুত ধুনীয়া ধুনীয়া ব্লগছ আপোনালোকে পাব। আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। বন্ধুসকল, আপোনালোকে মোৰ ব্লগটো দেখিলে কেনেকুৱা লাগিল আপোনালোকে কমেণ্ট বক্সত জনাই দিব। ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগে তেনেহ'লে এটা ছাবস্ক্ৰাইব কৰি দিব, লগতে শ্বেয়াৰ কৰি সকলোকে চোৱাৰ কাৰণে সুবিধা কৰি দিব।